হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালে নিশ্চয়। আজি লক্ষী পূজা, সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ। লক্ষী পূজাৰ লক্ষী মাই সকলোকে কৃপা কৰক, সকলোৰে জীৱন ধন টকা পইচা ঐশ্বৰ্য বিভূতিৰে ভৰি পৰক, তাৰে কামনা কৰিছোঁ। সকলোলৈকে লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আজি লক্ষী পূজা, স্বাস্থ্য বিশেষ আজি মোৰ একেবাৰে ভাল নহয়, কিন্তু লক্ষী পূজাটো যেতিয়া উদযাপনটো কৰিব লাগিব, উদযাপননো কি, কিন্তু যিখিনি নীতি নিয়ম সেইখিনিতো অকণমান হ'লেওতো কৰিবই লাগিব। তাকে চাওঁ গধূলিলৈ কেনেকৈ কি কৰিব পাৰোঁ। স্বাস্থ্য কিন্তু একেবাৰে বেয়া, আজি কৰিবলৈ একোৱেই মন জনায়। তথাপিতো নীতি নিয়মৰ ক্ষেত্ৰত কিবা কিবি এটাতো কৰিব লাগিব। চাওঁ গধূলিলৈকে কি কি কৰিব পাৰোঁ। গাটো ভাল লগা নাই যদিও এয়া ঘৰ দুৱাৰ চাফ চিকুণ কৰাত লাগিছে অকণমান। লক্ষী পূজাটো কৰিব লাগিব তেতিয়া, আৰু লক্ষ্মীয়ে চাফ চিকুণতা ভাল পায় বুলি সকলোৱে কয়। সেইকাৰণে ঘৰ দুৱাৰ চাফ চিকুণত লাগি গ'লোঁ। আৰু এইবোৰ কামৰ মাজতে চাওকচোন, এয়া আমাৰ প্ৰভু ভক্ত বান্দৰে আহি আমাৰ কি লটি ঘটি কৰিলে। ৰাম ৰাম, সেই গামলাটোতে পিঠাগুড়ি কেইটামান ৰ'দত দি থৈছিলোঁ, লৈ গ'ল দাঙি গামলা চামলা নি একেবাৰে ঘৰৰ মুধচৰ ওপৰত বহি কি আৰামত পিঠাগুড়ি খাইছে চাওকচোন। আমাৰ মাজত একদম পূৰা হুলস্থুল লগাই দিলে। তাকে চাই চাই আমি অলপ দেৰি হাঁহিলোঁ বাৰু, বহুত হ'ল, কিন্তু সেইখিনি আপোনালোকক শুনাব নোৱাৰিলোঁ। চাওকচোন কি আৰামত সি ঘৰৰ একেবাৰে মুধচত বহি লৈ পিঠাগুড়িটো খালে মোক গামলাটো দি থৈ যোৱা হ'লেও ভাল পালোহেঁতেন। গামলাটো লৈয়ে গুচি গ'ল, হাবিয়ে পোৱালেগৈ হ'বলা। আৰু পিছত কি হ'ল নেদেখিলোঁ। আৰু তাৰপিছত আমিও বহুত দেৰি ৰখি নাথাকিলোঁ। প্ৰভু ভক্ত বান্দৰে আহি আমাৰ কৰিলে লটি ঘটি। দেখিছেনে বাৰু কিমান উৎপাত? আপোনালোকৰ ফালে বান্দৰ ওলায়নে বাৰু এনেকৈ? আমাৰ যে একো নাথাকে বান্দৰৰ পৰা, চব একদম ধ্বংস কৰি পেলায়। সেয়া টিঙত পৰি থকা পিঠাগুড়িকেইটাও চিলিকিছে। এটা কথা কওঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই, কিন্তু লাইক কৰিবলৈ বা ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো পাহৰি যায়। পাহৰি নাযাব। সন্ধিয়াৰ আগে আগে আকৌ এইবোৰ চোতাল ঘৰ পদূলিমুখলৈকে সাৰি ল'লোঁ। ৰাতিপুৱা সাৰিছিলোঁ যদিও সন্ধিয়া ধূপ চাকি জ্বলোৱাৰ আগতে সাৰি ল'লে ভাল লাগে। এয়া ঘৰ দুৱাৰ সাৰি মেলি আজৰি হৈ তাৰপিছত বন্তি দিবও হ'ব, ঠিক ঠাক কৰি লৈছোঁ। ঘৰৰ সন্মুখ ছাইডটো এনেদৰে মটৰে পানী ছটিয়াই চাফা কৰি দিলোঁ। ঘৰৰ সন্মুখ ছাইডটোত বোলে সদায় এনেদৰে পানী ছটিয়াব পাৰিলে ভাল, কিন্তু সদায় নহ'লেও অন্ততঃ লক্ষী পূজা বুলি ছটিয়াই দিলোঁ। কেতিয়াবা এনেও ছটিওৱা হয় বাৰু। আজি লক্ষী পূজা বুলি আকৌ এবাৰ সন্ধিয়া এয়া ধূপ চাকি জ্বলোৱাৰ আগে আগে সন্মুখ ভাগত মটৰেৰে পানী দি দিলোঁ। ৰাতিপুৱা মুচিছিলোঁ যদিও আকৌ এয়া ঘৰ চৰবোৰ মুচি দিলোঁ। যিহেতু এয়া থাপনাখন আপোনালোকে দেখিয়ে আছে, মই সদায় এই থাপনাখনতে ধূপ চাকি জ্বলাওঁ। এতিয়াও সেই থাপনাখনতে লক্ষী পূজা বুলি তাতে ধূপ বন্তি যি জ্বলোৱা হয় তাতে জ্বলোৱা হ'ব। গতিকে এই ৰুমটো দিনটো মানুহ যিহেতু অহা যোৱা কৰি থকা হয়, ভৰিৰ খোজৰ বালি থাকে, গতিকে আকৌ এবাৰ ধূপ চাকি জ্বলোৱাৰ আগে আগে মোহাৰি ল'লোঁ। ঘৰ দুৱাৰ মুচি মেলি ময়ো এয়া আজৰি হৈ ল'লোঁ। সদায় মই এই থাপনাখনতে ধূপ চাকি জ্বলাওঁ। পুৱা গধূলি যেতিয়াই নহওক ভগৱানক প্ৰাৰ্থনা কৰিবলৈ মই সদায় এই থাপনাখনতে সেৱা জনাওঁ ভগৱানক। আজিও এই থাপনাখন এতিয়া ঠিক ঠাক কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এইদৰে মই থাপনাখনৰ সন্মুখতে লক্ষ্মী মাক সেৱা আগবঢ়ালোঁ। যেনেকৈ যি পাৰিছোঁ তেনেদৰে সেৱা আগবঢ়াইছোঁ, লক্ষ্মী মা যাতে সন্তুষ্ট হয়। আজিৰ পৰা আমাৰ মাজুলীৰ বিশেষত্ব, মাজুলীখন এতিয়া সম্পূৰ্ণ ৰাসময় হৈ পৰিব। আজিৰ পৰা চাৰিওফালে মাজুলীত কেৱল ৰাসৰে গুণগান চলিব। সকলো ফালে কেৱল ৰাসৰ গীত, ভাল লাগে ৰাসৰ পৰিৱেশ। আহিবচোন এবাৰ। এয়া ঘৰৰ সন্মুখত দুফালে দুগছি বন্তিও জ্বলাই দিলোঁ, মূল দুৱাৰৰ সন্মুখতে। তাৰপিছত এনেদৰে আমি সকলোৱে মিলিজুলি প্ৰসাদ খালোঁ। ওচৰ চুবুৰীয়া সকলোকে নিমন্ত্ৰণ কৰিলোঁ। মাজুলীখন আজিৰ পৰা ৰাসময় হৈ পৰিব। ৰাসত মাজুলীত যিমানখিনি আজি সত্ৰ আছে সকলোতে আজিৰ পৰা ৰাসৰ নাটক আৰম্ভ হ'ব। তাৰপিছত গধূলি আমাৰ এয়া ছোৱালীজনীয়েতো ৰুটি দেখিলে সদায় মোক বেলি সহায় কৰি দিয়ে। তাৰপিছত মটৰ দালিৰে সৈতে আমাৰ এয়া গধূলিৰ আহাৰ যোগাৰ হৈ গ'ল। লক্ষ্মী পূজাৰ শুভেচ্ছা জনোৱাৰ লগতে ৰাসৰ কাৰণে সকলোকে নিমন্ত্ৰণ জনালোঁ, আহিব মাজুলীলৈ।